নমস্কাৰ মই প্ৰিয়ম্পলা চুটিয়া আপোনালোকে চাই আছে হেপা 26 আৰু আজি মই ভাৰত চৰকাৰৰ এখন কল্যাণকামী আঁচনি বিষয়ে কিছু কথা কম আয়ুষ্মান ভাৰত কাৰ্ডৰ কথা সকলোৱে এতিয়া গম পাইছে আৰু বৰ্তমান সময়ত খুব সক্ৰিয়ভাৱে এই কাৰ্ডখনৰ ৰেজিষ্ট্ৰেচনৰ কাম চলি আছে আয়ুষ্মান কাৰ্ডৰ বিশেষ সুবিধাটো হৈছে 5 লাখ টকাৰ এটা বীমা যিসকলৰ এই কাৰ্ডখন থাকিব তেওঁলোকে 5 লাখ টকাৰ এটা বীমা লাভ কৰিব অৰ্থাৎ যিসকলৰ এই কাৰ্ডখন থাকিব সেই গৰাকী বা ৰেজিষ্ট্ৰেচন যেতিয়া আপুনি কৰিব তেতিয়া তাত এড মেম্বাৰ ওলাই আৰু এড মেম্বাৰ যদি আপুনি কৰে আপোনাৰ ঘৰৰ যিসকল আপোনাৰ ল'ৰা ছোৱালী হওক বা আপোনাৰ ৱাইফ বা আপোনাৰ হাজবেণ্ড যিসকলক আপুনি ৰেজিষ্ট্ৰেচন কৰিব আপোনাৰ লগত সেই সকলেও তেওঁলোকৰ যদি কিবা জটিল ৰোগ হয় বা তেনেকুৱা ধৰণৰ যদি কিবা বেমাৰ হয় তেন্তে চিকিৎসাৰ বাবদ চৰকাৰে এটা খুব ধুনীয়া সহায় কৰিব মানে সেই 5 লাখ টকা ইন্সুৰেন্সটোৰ যোগেদি সেই কাৰ্ডখনৰ যোগেদি আপোনালোকে চৰকাৰৰ ফালৰ পৰা খুব ধুনীয়া এটা সহায় পাব আৰু ইয়াৰ লাভালাভ আৰু ইয়াৰ আয়ুষ্মান কাৰ্ডৰ সুবিধা এয়াই মানে কিবা যদি আপোনাৰ জটিল ৰোগ হৈছে সেইখিনিত চৰকাৰৰ ফালৰ পৰা আপুনি খুব বেছি সহায় পাব এতিয়া আপুনি ৰেজিষ্ট্ৰেচন কোড কৰিব বা আয়ুষ্মান কাৰ্ডৰ কাৰণে যে আপোনালোকৰ নাম আহিছে আপুনি কেনেকৈ গম পাব সেই লিষ্টখন আপুনি ক'ত পাব আপোনাৰ ওচৰত যদি আপোনাৰ ঘৰৰ ওচৰত যদি CSC চেণ্টাৰ আছে তেন্তে আপুনি আজিয়ে যাওক আৰু তাত সোধক যে আয়ুষ্মান কাৰ্ডৰ কথা সোধক আৰু তেওঁলোকে খুব ধুনীয়াকৈ বিতংভাৱে আপোনাক জনাব আৰু আপোনাৰ নাম কওক তেওঁলোকে খুব ধুনীয়াকৈ চাই দিব লিষ্টখনত আপোনাৰ নাম আছে নে নাই আৰু যদি আছে তেন্তে খুব ভাল খবৰ আধাৰ কাৰ্ডৰ জৰিয়তে আপুনি আয়ুষ্মান ভাৰত কাৰ্ডত আপোনাৰ নাম সন্নিবিষ্ট কৰিব পাৰিব আপুনি ৰেজিষ্ট্ৰেচন কৰিব পাৰিব আৰু সেই কাৰ্ডখন আপুনি লাভ কৰিব আৰু লাভ কৰাৰ পাছত আপুনি সেই 5 লাখ টকাৰ বিশেষ বীমাটো লাভ কৰিব আৰু এই আয়ুষ্মান ভাৰতৰ যি পঞ্জীয়নৰ কাম সেই পঞ্জীয়নৰ কামখিনি কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰে CSC চেণ্টাৰক অৰ্পণ কৰিছে অৰ্থাৎ এই গোটেই পঞ্জীয়নখিনি দায়িত্ব CSC চেণ্টাৰক দিছে আৰু সেই আপুনি আপোনাৰ নিকটতম CSC চেণ্টাৰত গৈ খবৰ কৰক আপোনাৰ নাম আহিছে নেকি আৰু সম্পূৰ্ণ বিনামূলীয়াকৈ এই সুবিধাখিনি লাভ কৰক আৰু এই যে বিনামূলীয়া পঞ্জীয়ন সেয়া কেৱল CSCতহে সম্ভৱ আপুনি যদি CSC বাদে যদি বেলেগ কৰবালৈ যায় য'ত CSCৰ ID নাই তেন্তে হেয়াত আপুনি ফ্ৰী নাপাব আপুনি পঞ্জীয়নৰ নামত তাত পইচা দিব লাগিব গতিকে আপুনি CSC চেণ্টাৰলৈকে যাব আৰু ফ্ৰীকে পঞ্জীয়ন কৰিব আৰু আজিলৈ ইমানে আছিলে বাকি আপোনালোকে আয়ুষ্মান কাৰ্ডৰ কাম কৰক আৰু CSC চেণ্টাৰলৈ যাওক আৰু কেৱল এয়াই নহয় CSCত কেৱল আয়ুষ্মান ভাৰতৰ কামেই নহয় যিকোনো ধৰণৰ চৰকাৰী আঁচনিৰ কাম হলে CSCত প্ৰায় সুলভ মূল্যতে গোটেই কামখিনি কৰা হয় আৰু চৰকাৰী আঁচনিৰ বেছিভাগ কাম CSCকে সম্পন্ন কৰিবলৈ দিয়া হয় গতিকে আপুনি যদি CSCৰ লগত এটা কানেক্টড থাকে তেন্তে আপুনি চৰকাৰী আঁচনিসমূহৰ বিষয়ে গম পাই থাকিব আৰু নিজেও পঞ্জীয়ন কৰি থাকিব পাৰিব গতিকে CSCৰ লগত এটা যোগাযোগ ৰাখক আৰু গম পাই থাকক যে কি আহিছে কি নাই কিবা কৰিব পৰা যাব নেকি আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ চাই থাকিব কুশলে থাকক লগতে আৰু এটা কথা চৰকাৰী কিবা আঁচনি বা যিকোনো ধৰণৰ কাম কাজৰ কথা আমি দি থাকিম জনাই থাকিম আপোনালোকক গতিকে সেইখিনি পাই থাকিবলৈ আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি থব বাকি ভালে থাকক কুশলে থাকক আৰু চাই থাকিব হেপা 26 বাই